নমস্কাৰ বন্ধু বান্ধৱীসকল, জে.বি. পাঠশালালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, থাম্বনেইল চাই গম পাইছি ভিডিঅ'টি কিহৰ ওপৰত? হয়, 7MT মৌখিক পৰীক্ষাই হওক বা তেনেধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাই হওক, এই 7MT কেনেকৈ জৰুৰী, কিয় জৰুৰী আপোনালোকে ভিডিঅ'টিৰ মাজত গম পাব। গতিকে ভিডিঅ'টি শেষলৈকে স্কিপ নকৰাকৈ চাব, তেতিয়াহে বুজি পাব। আৰু এইখিনিতে কওঁ, যিসকলে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকন টিপিবলৈ নাপাহৰিব। লগতে যদি আপোনালোকৰ ভিডিঅ'টি ভাল লাগে, লাইক, কমেণ্ট আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। বন্ধু বান্ধৱীসকল, মই 7MT কি ক'ম, কিন্তু তাৰ আগতে আপোনালোকক মই কেইটামান কথা কৈ লওঁ। মৌখিক পৰীক্ষাই হওক বা প্ৰতিযোগিতামূলক পৰীক্ষাই হওক, তাৰ বাবে কেইটামান বিশেষ কথা আপোনালোকে গুৰুত্ব দিব লাগে। মই প্ৰথমতে কৈ লওঁ কথাকেইটা। প্ৰথম কথাটো হ'ল, আপোনালোকে কি পিন্ধিব। আপুনি জানেনে, আপুনি পিন্ধি থকা কাপোৰযোৰে আপোনাৰ বিষয়ে বহুত কথা কয় বুলি? এনেকুৱা এযোৰ কাপোৰ পিন্ধক যিযোৰ পেছাদাৰী কিন্তু আৰামদায়ক। কেৱল টাইডাল পিন্ধিলে যে আপোনাক পেছাদাৰী যেন লাগিব সেইটো কথা নহয়। এযোৰ ভাল চাৰ্ট পেণ্টো আপোনাক পেছাদাৰী যেন লগাব পাৰে। আপোনাৰ কাপোৰযোৰ দামী নহ'বও পাৰে, কিন্তু চাফা হোৱাটো অত্যন্ত প্ৰয়োজনীয়। এইটো কথাটো গুৰুত্ব দিব। পৰীক্ষা বুলিয়ে আপুনি এনেকুৱা এযোৰ কাপোৰ পিন্ধি নাযাব যাতে আপোনাক কাপোৰযোৰৰ মাজত জোৰ জুলুমকৈ সুমুৱাই নিয়া যেন লগা হৈছে। এইটো কথা মনত ৰাখিব। আপুনি পিন্ধি যোৱা কাপোৰযোৰে আপোনাৰ কথা আপোনাক দেখাৰ লগে লগে ক'ব পাৰে। গতিকে সংযমিত আৰু মাৰ্জিত এযোৰ পোছাক পৰিধান কৰক, যিটো মৌখিক পৰীক্ষা বা তেনেধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে অতি প্ৰয়োজনীয়। গণিব নোৱাৰা অসংখ্য ৰঙেৰে ভৰি থকা কাপোৰযোৰ পৰিহাৰ কৰক। যদি আপোনাৰ ঘড়ী আছে, ঘড়ী কিন্তু পিন্ধিব পাৰে। কেতিয়াবা আপোনাৰ হাতৰ ঘড়ীটোৱে আপুনি যে সময়ৰ প্ৰতি সচেতন আৰু নিয়মানুৱৰ্তী তাকো বুজায়। আ অলংকাৰ পিন্ধোতে সচেতন হ'ব। হাত, ভৰি, ডিঙি, নাক, কাণ আদিত অযথা এগাল ওলমাই নিনিব। পিন্ধিব লগাটোহে পিন্ধিব। এতিয়া আন এটা কথালৈ আহোঁ। এইটো হ'ল আপোনাৰ পোছাকৰ ওপৰত বা আ অলংকাৰৰ ওপৰত বা কি পিন্ধি যাব, কি পিন্ধি নাযাব সেইটোৰ ওপৰত। এতিয়া আহোঁ আপোনাৰ শৰীৰটোক কেনেদৰে সজাব। হয়, ঠিকেই ভাবিছে, আপোনাৰ শৰীৰটোকো সজাব লাগিব। কাৰণ এজন চাফা মানুহৰ ওচৰত বহি আপুনি বাছ বা ৰেলত ভ্ৰমণ কৰি যিমান কমফৰ্ট বুলি আপুনি ভাবিব, এজন মলিন সহযাত্ৰীৰ লগত আপুনি বিবেচনা কৰকচোন কেনেকুৱা লাগিব গৈ। আপোনাৰ চুলি, দাড়ি, নখ, দাঁত পৰিষ্কাৰ কৰাটো অতি প্ৰয়োজনীয়। তামোল পাণ তথা চাদাই যেতিয়া আপোনাৰ নিজৰ দাঁতত ৰং ধৰাই ল'ব পাৰে, তেনে ভাবকচোন এজন চৰকাৰী চাকৰিয়াল হোৱাৰ পিছত চৰকাৰী অফিচৰ চুক আৰু দেৱালকেইখন শুদাই দিব জানো? গতিকে মৌখিক পৰীক্ষাৰ পৰ্যবেক্ষকেও এইবোৰ কথালৈ মনত ৰাখিব। কিন্তু এই ক্ষেত্ৰত মহিলাসকল সচেতন, গতিকে পুৰুষতকৈ এখোজ মহিলাসকল আগবাঢ়ি আছে। এতিয়া আহোঁ তৃতীয় কথাটোলৈ। শান্ত হৈ থাকিব লাগিব। কেতিয়া শান্ত হৈ থাকিব লাগিব? পৰীক্ষাৰ আগত আৰু পৰীক্ষা দি থাকোঁতেও। কিয়? পৰীক্ষাৰ কেইদিনমান আগৰ পৰা বুকুত ধপধপনি বাঢ়িবলৈ ধৰা আমাৰ সকলোৰে সচৰাচৰ এটা প্ৰবৃত্তি। আনকি বহুজনৰ আকৌ পেটলৈ ভাত নগৈ পেটত হাত ভৰি লুকুৱাহে উদাহৰণ নথকা নহয়। এই ক্ষেত্ৰত এটা কথাই কওঁ, পৃথিৱীখনত শেষবাৰৰ বুলিবলৈ একো নাই। যদি আপুনি যোগ্য, সুযোগে আপোনাৰ দুৱাৰ টুকুৰিয়াই থাকিবই। হয়তো স্থান, কাল আৰু প্ৰকৃতি বেলেগ হ'ব পাৰে। সেয়েহে নিজক শান্ত কৰি ৰাখিব। আৰু এটা কথা মনত ৰাখিব, আপুনি নিজেহে কেৱল নিজৰ মনটিক শান্ত কৰি ৰাখিব পাৰিব। অন্য কোনোৱে আপোনাক বুজনিহে দিব পাৰে, কিন্তু আপোনাৰ মনটোক শান্ত কৰি ৰাখিব নোৱাৰে। 3 ইডিয়ট বোলছবিখন চাইছেনে? তাত অভিনেতাগৰাকীয়ে যে অল ইজ ৱেল বুলি কৈ আনজন বন্ধুক সান্তনা দিছিলে, মনত পৰেনে? আচলতে কি জানে, পৰিস্থিতি যিয়ে নাহক কিয়, সকলো ঠিক আছে বুলি মনটোক ফাঁকি দি ৰাখিব পৰা কলা আপুনিও আয়ত্ব কৰিব লাগিব। ই এটা কলাহে। কিন্তু আৰু এটা কথা, পৰীক্ষা হলত আপোনাক পৰ্যবেক্ষকে প্ৰশ্ন সুধি আছে, আপুনি উত্তৰ দিয়া নাই, মনটোক অল ইজ ৱেল বুলি সান্তনা দিলে নহ'ব। কিন্তু এইটো কেতিয়া খাটে? ধৰক আপুনি কোনোবা বিপদত পৰিছে, আপুনি সাহসেৰে তাক মোকাবিলা কৰিবলৈ বা আপুনি আকৌ উদ্যমেৰে আগবাঢ়িবলৈ আপুনি সাহস গোটাব পৰা নাই। তেনে ক্ষেত্ৰত আপুনি মনটোক ফাঁকি দি অল ইজ ৱেল বুলি কৈ সান্তনা দিব পাৰে। এইটো ক্ষেত্ৰতে খাটে। কথাটো মনত ৰাখিব। কিন্তু এতিয়া আহোঁ পৰীক্ষাৰ বাবে প্ৰস্তুতি কেনেকৈ কৰিব। মই আপোনাক 3টা এতিয়ালৈকে পইণ্ট ক'লোঁ।
প্ৰথমতে ক'লোঁ আপোনালোকে কি পোছাক পৰিধান কৰিব, তাৰপৰা শৰীৰটো কেনেধৰণে আপোনালোকে সজাব, তাৰপিছত ক'লোঁ আপোনালোকে কেনেকৈ মনটো শান্ত কৰি ৰাখিব লাগিব পৰীক্ষাৰ আগত বা পৰীক্ষাৰ মাজত। এতিয়া আহোঁ পৰীক্ষাৰ বাবে আপোনালোকে কেনেধৰণে প্ৰস্তুতি ল'ব। প্ৰথম কথাটো হ'ল আপোনালোকে নিজৰ ওপৰত বিশ্বাস ৰাখক। আপুনি কিছু জানি বুজি বা অধ্যয়ন কৰিহে এই পৰ্যায়ত পাইছেহি, সেইটো কথা কিন্তু মনত ৰাখিব। যিখিনি জানে তাকে সময় হিচাপে লৈ সেইখিনিকে জাৰি জোকাৰি লওক, নহ'লে কনফিউজড হ'ব। তাৰোপৰি আৰু কিছুমান সৰু সুৰা প্ৰশ্ন আপোনালোকে নিজে নিজেই সমাধান কৰিবলৈ শিকক। এতিয়াৰ পৰাই মই প্ৰশ্নবিলাক অলপ কৈ দিছোঁ। ধৰক আপোনাৰ নিজৰ কথা কওকচোন, আপোনাৰ জন্ম ঠাইখনৰ বা জিলাখনৰ বৈশিষ্ট্য কওকচোন, এনেধৰণৰ প্ৰশ্ন। আৰু ধৰক এই চাকৰিটো কিয় বিচাৰে, আমি আপোনাক কিয় নিযুক্তি দিম, আপোনাৰ আটাইতকৈ ডাঙৰ শক্তিবোৰ কি কি, আপুনি আপোনাৰ দুৰ্বলতা কি কি বুলি গণ্য কৰে। ইমানখিনি প্ৰশ্ন মই আপোনালোকক দিছোঁহে। ইমানখিনি একেবাৰে নুসুধে, আৰু 2-3টা সুধিব পাৰে, কিন্তু মই তাৰপিছত গোটেইখিনি প্ৰশ্ন দি দিছোঁ। সকলোকেতো একে প্ৰশ্ন নুসুধিব পাৰে ন। আৰু কেইটামান দি দিছোঁ প্ৰশ্ন মই। কৰ্মক্ষেত্ৰত বা আপোনাৰ জীৱনত আপুনি সন্মুখীন হোৱা কোনো প্ৰত্যাহ্বান বা সংঘাতৰ বিষয়ে কওক, আৰু ইয়াৰ সৈতে আপুনি কেনেকৈ মোকাবিলা কৰিছিল। আপুনি নেতৃত্বৰ দক্ষতা প্ৰদৰ্শন কৰা এটা সময়ৰ কথা কওকচোন। ভুল কৰা এটা সময়ৰ কথা কওকচোন। আপুনি বিফল হোৱা এটা সময়ৰ কথা কওক। নতুন পদত আপুনি কি বিচাৰে, আপুনি কেনেধৰণৰ কৰ্ম পৰিৱেশ পচন্দ কৰে, আপোনাৰ কৰ্মশৈলী কি, আপোনাৰ পৰিচালনা শৈলী কি, হেঁচা বা মানসিক চাপৰ পৰিস্থিতিৰ সৈতে আপুনি কেনেকৈ মোকাবিলা কৰিব। এইবিলাক সোধে কিন্তু দেই। আৰু যদি আপোনালোকে এই প্ৰশ্নবিলাকৰ উত্তৰ বিচাৰে, তেন্তে মই বেলেগ এটা ভিডিঅ' দি দিম। এটা ভিডিঅ'তে প্ৰশ্নও দিব লাগিব, ভিডিঅ'টো বোলে বহুত দীঘলীয়া হৈ যায়, গতিকে কিছু লোকে আমনি পাব পাৰে। যদি আপোনালোকে কমেণ্ট কৰিলেহে কিন্তু মই উত্তৰবিলাক দিম, আৰু যদি কমেণ্ট নকৰে তেতিয়াহ'লেতো নিদিওঁ। আৰু কেইটামান প্ৰশ্ন মই কৈ দিছোঁ। কামৰ উপৰিও আপুনি কি কৰি ভাল পায়, হবিৰ কথা সুধিছে। তাৰমানে আপুনি কেনেকৈ সংগঠিত হৈ থাকে, আপুনি আপোনাৰ কামক কেনেকৈ অগ্ৰাধিকাৰ দিয়ে, আপুনি কিহৰ প্ৰতি আৱেগিক, আপোনাক কিহে প্ৰেৰণা দিয়ে, আপুনি কেনেকৈ পৰিচালিত হ'লে ভাল পায়, আপুনি নিজকে সফল বুলি গণ্য কৰেনে, আপোনাৰ কেৰিয়াৰৰ আকাংক্ষা কি, আৰু সুধিব পাৰে আপোনাৰ সপোনৰ চাকৰিটো কি, আপোনাক কি গুণে অন্যান্য কৰি তুলিছে, আপোনাৰ বিষয়ে আন এজন নজনা কথাবিলাক কওকচোন, সেইটো সুধিব পাৰে। আপুনি স্থানান্তৰিত হ'বলৈ ইচ্ছুক নেকি, আপোনাৰ বাবে কৰ্মঠাইৰ নিৰ্বাচনত কিবা অসুবিধা আছে নেকি। আকৌ শেষত সুধিব পাৰে আমাৰ বাবে আপোনাৰ কিবা প্ৰশ্ন আছে নেকি। উল্টাই সুধিব পাৰে আপুনি কিবা প্ৰশ্ন কৰিব বিচাৰে নেকি আমাক। যদি প্ৰশ্ন কৰিব বিচাৰে কৰিব পাৰে, আছে যদি আছে বুলি ক'ব, আৰু নাই যদি নাই বুলি ক'ব। আদিবোৰ মৌখিক পৰীক্ষাত সোধা প্ৰায় কমন প্ৰশ্ন দেই এইবিলাক। গতিকে এইবোৰ ভালকৈ চাই যাব। লাগিলে বহি এখনত প্ৰশ্নবোৰ লিখি উত্তৰ উলিয়াবলৈ চেষ্টা কৰিব। আৰু যদি আপোনালোকে এই প্ৰশ্নবোৰৰ উত্তৰ উলিওৱাত দিগদাৰী পায়, তেনেহ'লে মোক কমেণ্ট কৰিব। আৰু যদি সৰহ সংখ্যকে যদি কমেণ্ট কৰে, তেনেহ'লে মই নিশ্চয় এই প্ৰশ্নবোৰ উত্তৰ লৈ পেলাই এটা ভিডিঅ' বনাম। বন্ধুসকল, আপোনালোকৰ মনত চাগে প্ৰশ্ন উদয় হৈছে, ক'ব লাগিছিলে মৌখিক পৰীক্ষাৰ 7MT কথা, আৰু কৈ আছে দেখোন বেলেগ কথাহে, হয়নে বাৰু? বন্ধুসকল, মই আপোনালোকক জনাওঁ যে আপোনালোকে ইতিমধ্যে ভিডিঅ'টিৰ মাজেৰে 7MTৰ 4টা MT ইতিমধ্যে পাৰ কৰি থৈ আহিছে। অৰ্থাৎ আচলতে 7MT মানে হ'ল 7টা মাষ্টাৰ টিপছ। তাৰে 4টাৰ মাজেৰে আপোনালোকে পৰীক্ষালৈ মাত্ৰ সাজুহে হৈছে, আৰু 3টা বাকী আছে, যিকেইটা মষ্ট ইম্পৰ্টেণ্ট। গতিকে ভিডিঅ'টি শেষলৈকে চাওক, আধাতে নেৰিব, কাৰণ পৰীক্ষা দিব আপুনিহে। গতিকে পিছৰ আমি 5টি মাষ্টাৰ টিপছলৈ যাওঁ আহক। এতিয়া 5টি ষ্টেপ হ'ল পৰীক্ষা গৃহত প্ৰৱেশ। এতিয়া পৰীক্ষা গৃহত কেনেকৈ সোমাব? এটা ধনাত্মক মনোভাৱ লৈ সম্বোধন কৰি অনুমতি লৈহে সোমাব পাৰোঁনে ছাৰ, সোমাব পাৰোঁনে মহাশয়, বা তেনেধৰণৰ সম্বোধন। আৰু এটা কথা, পৰীক্ষাসকলক নিৰ্যাতনকাৰী বুলি নাভাবিব, যিয়ে আপোনাক হাৰাশাস্তি কৰিবলৈ বহি আছে। এইটো মনোভাৱ কিন্তু নল'ব। এনেকুৱা মনোভাৱ ল'ব যাতে তেওঁলোকে আপুনি পাছ কৰাটোহে বিচাৰে। কিন্তু যদি আপুনি ভাবি লয় যে নহয়, আপুনি বিফল হোৱাটোহে তেওঁলোকে বিচাৰে, তেতিয়াহ'লে আপুনি ভয় খাব। আপুনি অধিক প্ৰতিৰক্ষামূলক হৈ পৰিব, যিটো আপোনাৰ বাবে অতি ক্ষতিকাৰক হ'ব। আপুনি কঁপিবলৈ আৰম্ভ কৰিব, আপুনি ঘামিবলৈ আৰম্ভ কৰিব, আপোনাৰ মাত নোলোৱা হ'ব। গতিকে
অকণমান মনটোক বুজাব। মই আগতে কৈ আহিছোঁ অল ইজ ৱেল 3 ইডিয়ট বোলছবিতে মনত পেলাব। বৰঞ্চ এনে দেখাব আপুনি কামৰ প্ৰতি সঁচাকৈ আগ্ৰহী আৰু সকলো সমস্যাৰ আৰু ফান বুজি পোৱা মানুহ বুলি ভাবিবলৈ চেষ্টা কৰক। তেতিয়াহে আপুনি সফল হৈ ওলাই আহিব পৰীক্ষাগৃহৰ পৰা। এই কেইটা কথা মনত ৰাখিব। এতিয়া আহোঁ ষষ্ঠ মাষ্টাৰ টিপছ। এতিয়া ষষ্ঠ টিপছটো কি হ'ল? আসন গ্ৰহণ আৰু প্ৰশ্ন উত্তৰ কেনেকৈ দিব। পৰীক্ষাগৃহত সোমাই গৈ প্ৰথমে আপুনি পৰীক্ষকসকলক সম্ভাষণ জনাই আপোনাৰ আসনখন বিচাৰি আসনখনৰ ওচৰলৈ যাব। পৰীক্ষাগৃহলৈ যেতিয়া সোমাই যাব পৰীক্ষকসকলক সম্ভাষণ কৰিব, শুভ ৰাতিপুৱা, ভালে আছেনে ছাৰ? তাৰপাছত আপোনালোকে আপোনালোকৰ আসনখন বিচাৰি আসনখনৰ ওচৰলৈ যাব। কেতিয়াবা বহিবলৈ আসন দিবও পাৰে আৰু কেতিয়াবা হয়তো নিদিবও পাৰে। আৰু যদি নিদিয়ে আসন বহিবলৈ, তেতিয়াহ'লে আপোনালোকে কি কৰিব? পৰীক্ষকসকলৰ সোঁমাজত ৰৈ পেলাই থিয় হ'ব। আটাইকেইজন পৰীক্ষকৰ সোঁমাজত ৰৈ পেলাই থিয় হ'ব। কিন্তু পৰীক্ষকসকলে এটা কথা মনত ৰাখিব, যদি আসন দিয়ে বহিবলৈ, পৰীক্ষকসকলে অনুমতি নিদিয়ালৈকে আসনত বহি নিদিব। বহিবলৈ অনুমতি দিয়াৰ পাছত আপোনাৰ কমফৰ্ট অনুসৰি চিধাকৈ আসন গ্ৰহণ কৰিব। লগতে সহজ আৰু সাৱলীলভাৱে পৰীক্ষকসকলৰ প্ৰশ্নবোৰ তেওঁলোকৰ চকুলে চাই উত্তৰ দিব। তললৈ মূৰ কৰি উত্তৰ নিদিব, নহ'লে ভাবিব আপোনাৰ আত্মবিশ্বাস কম আৰু হয়তো ভাবিব পাৰে আপুনি ভয় খাইছে তেওঁলোকলে, আৰু তেওঁলোকে চান্স পাই যাব আপোনাক প্ৰশ্নৰে বেৰি ধৰিবলৈ। সেইটো চান্সটো কিন্তু নিদিব। লগতে যিখিনি জানে সেইখিনি সহজভাৱে উত্তৰ দিয়ক, আৰু যিখিনি নাজানে আপুনি প্ৰশ্নৰ উত্তৰ, সেইখিনি সহজভাৱে নাজানো বুলি উত্তৰ দিয়ক যে মই নাজানো ছাৰ। এতিয়া আহোঁ মাষ্টাৰ টিপছৰ শেষৰ টিপছটোলৈ, অৰ্থাৎ প্ৰস্থান। আপুনি প্ৰস্থান কেনেকৈ কৰিব? আৰু এটা কথা, পৰীক্ষকসকলে আপোনাৰ প্ৰস্থান চাই পালেও কেতিয়াবা আপোনাক পাছ কৰাই দিব পাৰে, লাগিলে আপোনাৰ পৰীক্ষা বেয়াই হওক। কথাটো কিন্তু মনত ৰাখিব। গতিকে প্ৰস্থানটো মষ্ট ইম্পৰ্টেণ্ট বস্তু মৌখিক পৰীক্ষাত। এতিয়া প্ৰস্থান কেনেকৈ কৰিব? পৰীক্ষাৰ শেষত পৰীক্ষকসকলক পৰীক্ষা ভালেই হওক বা বেয়াই হওক ধন্যবাদ দি লাহেকৈ ওলাই আহক। পৰীক্ষা বেয়া হ'ল বুলি চুলিত তুলি ধৰি হাত মূৰ জোকাৰি দৌৰাদৌৰিকৈ ওলাই নাহিব। লাহেকৈ ওলাই আহিব, লাগিলে পৰীক্ষা বেয়াই হওক। এইখিনিতে আৰু এটা কথা, যদি দৰ্জা আছে দৰ্জাখন লাহেকৈ খুলি লাহেকৈ মাৰি থৈ আহিব। পৰীক্ষা বেয়া হ'ল বুলি ধামকৈ দৰ্জাখন খুলি ধামকৈ মাৰি থৈ নাহিব। লাহেকৈ খুলি লাহেকৈ মাৰি থৈ আহিব। মই ক'লোঁ নহয়, পৰীক্ষকসকলে আপোনাৰ প্ৰস্থান চাই পালেও কেতিয়াবা আপোনাক পাছ কৰাই দিব পাৰে, লাগিলে আপোনাৰ পৰীক্ষা বেয়াই হওক। গতিকে এই কথাটো মনত ৰাখিব। গতিকে 7টা টিপছে আপোনালোকে ষ্টেপ বাই ষ্টেপ ঘৰত প্ৰেক্টিছ কৰক, আৰু এই টিপছকেইটা আপোনালোকে একদম শিলৰ ৰেখা নিচিনাকৈ মানি চলক। এইকেইটা টিপছ মানি চলাৰ পিছত যিকোনো মৌখিক পৰীক্ষাতে আপোনালোকে পাছ কৰিব পাৰিব, মই 100% গেৰাণ্টি দি ক'ব পাৰোঁ। গতিকে বন্ধুসকল, ভিডিঅ'টি যদি আপোনালোকে ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকন টিপিবলৈ নাপাহৰিব। আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ আহোঁ। ধন্যবাদ। জয় আই অসম।